নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, LPUPৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন অস্থায়ী মেধা তালিকাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে যথেষ্ট কাট অফ হাই হৈছে। আৰু যদি অভাৰলেপিং হৈ থাকে তেনেহ'লে বাকী লিষ্টকেইখনতো কাট অফ ইমান নকমিব বা আপোনালোকৰ পাবলগীয়া চাকৰিটো হেৰুৱাব। গতিকে আপোনালোকৰ কৰণীয় কাম সন্দৰ্ভত ইতিমধ্যে মই কেইটামান পৰামৰ্শ আপোনালোকক প্ৰদান কৰিছিলোঁ ভিডিঅ' যোগে। আৰু GTPGTয়ে হওক বা BTRৰ যি টিচাৰ ৰিক্ৰুইটমেণ্ট হৈ গ'ল, ইতিমধ্যে এপইণ্টমেণ্ট হৈ গ'ল, তেখেতসকলে এই LPUP লিষ্টত সোমাই থকাৰ ফলত কাট অফ ইমান নকমিব আৰু যথেষ্ট অভাৰলেপিং হৈ আছে। গতিকে এই ক্ষেত্ৰত আমাৰ আপোনালোকৰ কৰণীয় আছিল শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি উইথড্ৰ ছিষ্টেমটো ব্যৱস্থাটো দিয়াৰ বাবে আপোনালোকে আহ্বান জনাব লাগিছিল। এই ব্যৱস্থাটো এতিয়াই দিলে নহ'ব। DSCৰ যিসকল GTPGT আছে তেখেতসকলৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ হোৱাৰ পিছত যদি উইথড্ৰ ছিষ্টেমটো দিয়া যায় তেতিয়াহ'লে বিভিন্নজনে ইয়াৰ পৰা উইথড্ৰ কৰিব আৰু তেতিয়া কাট অফ তললৈ নামি আহিব। আৰু এই কথাখিনিকে আলম হিচাপে লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ DYF চমুকৈ অৰ্থাৎ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে অসমৰ ৰাজ্যিক কমিটিয়ে শিক্ষা বিভাগৰ এই অপৰিপক্ক আৰু অদূৰদৰ্শী কামৰ প্ৰতিবাদ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইমেইল যোগে বাৰ্তা প্ৰেৰণ কৰিছে। ইতিমধ্যে কেইবাখনো বাতৰি কাকতত এই বাতৰিটো প্ৰচাৰ হৈছে। ইয়াতে দেখা পাইছে হেডলাইনত আপোনালোকে শিক্ষা বিভাগৰ অপৰিপক্কতাক লৈ অভাৰলেপিঙৰ আশংকা। বাতৰিটো মই অকণমান পঢ়ি দিছোঁ। ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ ৫,৫০০টা খালী পদৰ নিযুক্তিত অভাৰলেপিঙৰ সমস্যা সৃষ্টি হোৱাৰ তীব্ৰ আশংকা সৃষ্টি হোৱাৰ লগে লগে বহু পদ খালী হৈ ৰৈ যোৱাৰ লগতে বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিয়ে শিক্ষা বিভাগৰ এই অপৰিপক্ক আৰু অদূৰদৰ্শী কামৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে শীঘ্ৰে এই সমস্যা সমাধানৰ এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীৰহে চূড়ান্ত পৰ্যায়ত বাছনি কৰিবলৈ দাবী জনাইছে। এই গুৰুত্বপূৰ্ণ বিষয়টো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দৃষ্টিগোচৰ কৰাৰ লগতে সমাধানৰ পথ মুকলি কৰিবলৈ DYFI আজি ইমেইল যোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা ৫,৫০০টা শিক্ষক পদৰ বাবে ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিল। দীৰ্ঘ বিৰতিৰ পিছত এই পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰাৰ পিছত বৃহৎ সংখ্যক পদৰ অভাৰলেপিং হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ ফলত বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ লগতে বহু সংখ্যক শিক্ষক পদ পুনৰ খালী হৈ থকাটো নিশ্চিত হৈ পৰিছে। আমি প্ৰাথমিকভাৱে পোৱা তথ্য আৰু বহু প্ৰাৰ্থীয়ে আমাৰ ওচৰত কৰা অভিযোগ অনুসৰি ২০২৪ চনত BTRত হৈ যোৱা প্ৰাথমিক শিক্ষক পদত নিযুক্তি লাভ কৰি চাকৰি পোৱা ২০০ শতাধিক প্ৰাৰ্থীৰ নাম ডিৰ তালিকাত প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয়তে BTRৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নাম ১০ তাৰিখে প্ৰকাশ কৰা মেধা তালিকাত সন্নিৱিষ্ট হৈ আছে। তৃতীয়তে DSCৰ অধীনত ১০ অক্টোবৰত হ'বলগীয়া নিযুক্তিৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ পদৰ বাবে বাছনিকৃত হোৱা বহু সংখ্যক প্ৰাৰ্থীৰ নাম প্ৰাথমিক শিক্ষক পদৰ প্ৰথম মেধা তালিকাত সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে। চতুৰ্থতে ২০২৪ চনৰ সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক বিশেষ উদ্যোগ গ্ৰহণ কৰি নিয়মীয়া কৰা হৈছিল যদিও এনে বহু শিক্ষক পুনৰ ৫,৫০০টা খালী পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। তে বন্ধুসকল, DYFI আপোনালোকৰ হৈ ইমানখিনি কাম হাতত লৈছে। গতিকে আপোনালোকেও যিহেতুকে আপোনালোককহে বেছি প্ৰয়োজন, তেনে ক্ষেত্ৰত আপোনালোকে নিজস্বভাৱে উদ্যোগ গ্ৰহণ কৰি সকলোৱে এই কামত সহযোগ কৰি আগবাঢ়ি যাব লাগিব। তেতিয়াহে আপোনালোকে চাকৰিটো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই মেধা তালিকাত যদি নাম
কাট অফ মাৰ্ক তললৈ নামি আহে তেতিয়াহ'লে 4500ৰ ক্ষেত্ৰতো কিছু সহজ হ'ব। তে বন্ধু বান্ধৱীসকল, আমি এই স্মাৰক পত্ৰ সন্দৰ্ভত প্ৰকাশিত বাতৰিটো আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।